আকৌ নতুন ভিডিঅ' সৈতে আৰম্ভ কৰিব লৈছোঁ। মই গৈছোঁ অকণমান মাৰ্কেটলৈ, কিবা অকণমান বজাৰ কৰিব লগা আছে। বজাৰ মানে কি, এটা গ্লভছ এযোৰ কিনিব লগা আছে। মানে কি, যেতিয়া বাইকখন চলাই যাওঁ, যেতিয়া হাতখন একেবাৰে অৱস্থা নোহোৱা হৈ পৰি যায়। যিখিনিলৈ চাৰ্ট থাকে সেইখিনিলৈ বগা হৈ আছে, আৰু যিখিনিলৈ চাৰ্ট নাই সেইখিনিলৈ হাতখন মানে কি ক'লা হৈ গৈছে। দেখিবই পাইছে চাগে এইটো। হাতখন বেক কেমেৰা কৰি পেলাই মই দেখাই আছোঁ বাৰু। তো ওচৰতে হয়, জ্যোতিষ এখন আছে 6 মাইলতে, তালৈ গৈ আছোঁ মই। এতিয়া 5:30মান বাজিলে চাগে। তো এতিয়া মই ৰুমৰ পৰা যাব ওলাইছোঁ। আবেলি যাম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দৰ কাৰণে নগ'লোঁ। আবেলি বহুত ৰ'দ দিছিলে টানকৈ, সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দটো কমিলে যাম। এতিয়া যাওঁতে সন্ধিয়াই হ'ল। তো এতিয়া যাব ওলাইছোঁ তালৈ, চাওঁ কি হয়। যদি পাওঁ যদি তেতিয়া লৈ আনিম, আৰু নাপালে আকৌ বেলেগ শ্বপিং মললৈ যাব লাগিব। নহ'লে GMC লৈ যাম, তাতে বহুতকেইটা শ্বপিং মল আছে, তাতে গৈ পেলাই পাবও পাৰোঁ। তো এতিয়া চাওঁ গৈ পেলাই। এতিয়া ওচৰতে হয়, বেছি দূৰ নহয় মোৰ পৰা। তো এতিয়া যাব ওলাইছোঁ, স্কুটিখন তাতে থৈ দিছোঁ গেৰেজতে। তাৰ পৰা এতিয়া যাব ওলাইছোঁ। তো এই হাতখন দেখিছে দুটা কালাৰ আহি আছে, ইপিনে বগা হৈছে, ইপিনে আৰু ক'লা হৈ আছে। দেখিব পাইছে চাগে, এইটো হাতখনে দুটা কালাৰ আহিছে, বহুত খজুৱাই। সেইকাৰণে ভাবিছোঁ গ্লভছবোৰ লৈ আনো। হাতখনত ৰ'দ পৰি পেলাই ইনফেকশ্যন হৈ গৈছে হাতখন, কিবা খজুৱাই থাকে এতিয়া। নহ'লে বেছি সেনেকৈ খজুৱাই থাকিলে স্কিনৰ বেমাৰ হৈ যাব। সেইকাৰণে ভাবিছোঁ গৈ পেলাই গ্লভছবোৰ লৈ আনো। তো এতিয়া যাওঁ তালৈ, চাই থাকক ব্লগটো। তো গাড়ীখন এনেকৈ গেৰেজতে থৈ দিছিলোঁ। তো এতিয়া গাড়ীখন লৈ পেলাই যাওঁ, বেছি দূৰ নহয়, 2 মিনিটৰ ৰাস্তা। গাড়ীখন লৈ যাওঁ, ওচৰতে হ'লেও। তো 6 মাইলত থকা যদিও পাই গ'লোঁ। তো এইখনে হয়, মই কৈছিলোঁ যে। তো লাইটিং ভালে কৰিছে, চাৰিওফালে গ্লাছ লগাইছে, খুব ভালে লাগিছে। ৰাস্তাৰ পৰা চাই পেলাই ভালে লাগে, কিন্তু সোমোৱা নাই এদিনো। তো আজি আহিছোঁ। আলু দিছ নাই? সেইদিনাখন ভিডিঅ'ত মানে কি গ'লোঁ, গৈ পেলাই চালোঁ মই ভিতৰত গৈ পেলাই, কিন্তু গ্লভ নাপালোঁ, গ্লভ নাই বোলে। তাৰ পৰা ওলাই পেলাই আৰু তাতে ব্লগ নকৰিলোঁ, গান বাজি আছে। তো আপোনালোকে ভিডিঅ'ত মই কৰিছোঁ বাৰু, দেখাই পাব। তো গান বাজিছে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। তাৰ পৰা ওলাই পেলাই চিধা আকৌ মই মানে কি বজাৰলৈ গ'লোঁ অকণমান। গৈ পেলাই তাতে কিবা চব্জি আনিম বুলি ভাবিছিলোঁ, কিন্তু চব্জি বজাৰ নকৰিলোঁ। তাত গ'লোঁ, গৈ পেলাই বিৰিয়ানী পেকিং কৰিলোঁ। পেকিং কৰি পেলাই আকৌ ৰুমত আনি পেলাই বিৰিয়ানী খালোঁ। তাৰপিছত নেক্সট দিনাখন মই গৈ পেলাই গ্লভছ এযোৰ কিনিলোঁ গিয়াৰ ফেৰীৰ পৰা, এইযোৰ গ্লভছ তাৰ পৰা ল'লোঁ। তাতে ভিডিঅ' কৰা নহ'লে, মই ভাবিলোঁ এতিয়া আটানি হ'ল, মানে কি গ্লভছৰ মানে কি আটানি লোৱা গ'ল, সেইকাৰণে মই তাতে ব্লগ কৰা নহ'লে। মই ভাবিলোঁ পিছতে গৈ দেখুৱাই দিম। তো আজি এতিয়া যাব ওলাইছোঁ। ঠাইডোখৰ আপোনালোকৰ ব্লগটো গমেই পাব ক'ত গৈ আছোঁ। অকণমান ঘূৰিম, মানে কি তেনেকুৱা নিৰ্দিষ্ট ঠাই নাই, অকণমান জেগা এনেকৈ ঘূৰিব চেষ্টা কৰিম। এইটো ব্লগ। তো হাতখন মই পাইছোঁ এতিয়া ক'লা পৰি আছে। তো এইখিনি যোনখিনি জেগাত ৰ'দৰ পোহৰ পৰা এইখিনি ক'লা হৈ আছে, বাকীখিনি বগা। তো সেইকাৰণে ফটোফট গ্লভছ এযোৰ কিনি ল'লোঁ। তো এতিয়া বোলো গৈ আছোঁ। তো গ্লভছযোৰ পিন্ধি ল'লোঁ, পিন্ধাৰ পিছত এনেকুৱা লাগিছে। তো ভাল লাগিলে, চেক কৰি ঠাই পেলাই আনিছোঁ। এইটোৱে ভাল লাগিছে, অকণমান সৰু হয় মোৰ হাতৰ জোখত, মানে কি হৈছে। হ'লেও বুঢ়া আঙুলিটো মানে কি অকণমান ডাঙৰ, মানে কি হ'লেও হৈছে, ঠিকে আছে। এতিয়া ভাল লাগিছে, ব্লেক কালাৰত লৈছোঁ। তো আৰু হোৱাইট কালাৰ অকণমান মাজৰখিনি আছে, এতিয়া ভাল লাগিছে। সেইকাৰণে গ্লভটো লৈ ল'লোঁ, তো এতিয়া ভাল হ'ব। তো ব'লক এতিয়া গৈ থাকোঁ।